ফ্ৰেণ্ডছ আপোনালোক সকলোকে আকৌ এবাৰ ইছুমম ব্লগত স্বাগতম জনাইছোঁ। আজি মই কোনো ব্লগ বা ৰেচিপি লৈ আপোনালোকৰ কাষত অহা নাই। আজি মই লৈ আহিছোঁ পনীৰ ঘৰতে আমি কেনেকৈ ইজিলি বনাই ল'ব পাৰোঁ। পনীৰ আমি সকলোৱে হয়তো ঘৰত এবাৰ নহয় এবাৰ ট্ৰাই কৰোঁ, কিন্তু কিছুমানৰ পাৰফেক্ট নহয়। মোৰো হোৱা নাছিলে আগতে, কিন্তু কেইটামান টিপছ ফ'ল' কৰি একেবাৰে মাৰ্কেটৰ দৰে আমি পনীৰ অতি সহজে ঘৰত বনাই ল'ব পাৰোঁ। আৰু সেইকাৰণে ভাবিলোঁ যে পনীৰৰ যিটো বনোৱা পদ্ধতি সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু অতি সহজে আমি ঘৰতেই পনীৰ কম সময়তে কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ সেই ভিডিঅ'টো আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব, আৰু লগতে কমেণ্ট শ্বেয়াৰো কৰি দিব। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিব লগা আটাইবোৰ ভিডিঅ'ৰ আপোনালোকে ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰতে পনীৰ বনাবলৈ মই ইয়াতে আধা লিটাৰ গাখীৰ আগৰ পৰা উতলাই ৰখা আছিলে সেইখিনি লৈছোঁ, আৰু তাৰ বাহিৰে ইয়াতে পুৰবী আধা লিটাৰৰ পেকেট এটা লৈছোঁ। আগতে আধা লিটাৰ মই গাখীৰ চচপেনত গৰম কৰি ৰাখিছিলোঁ, আৰু তাৰপিছত আকৌ আধা লিটাৰৰ পেকেট এটা খুলিছোঁ। মেইনলি গাখীৰখিনি ক্ৰীমি হ'ব লাগে। ইয়াতে মই পুৰবী মিল্ক লৈছোঁ। আপোনালোকে যিকোনো মিল্ক ল'লেই হ'ল, কিন্তু মিল্কখিনি যাতে ক্ৰীমি হয় সেই কথাটোত মন কৰিব। আৰু গাখীৰখিনি মই এতিয়া উতলিবলৈ এৰি দিম। আৰু কেইটামান টিপছ আমি যদি মানি চলোঁ তেতিয়াহ'লে একেবাৰে মাৰ্কেটৰ দৰেই পনীৰ আমি ঘৰতেই বনাব পাৰোঁ। বহুত বেছি ইজি হয়, সময়ো বৰ বিশেষ একো নালাগে। ইয়াতে গাখীৰখিনি মোৰ উতলি আহিছে, আৰু ইয়াৰ পৰা মই গাখীৰখিনি ফটাই চানাখিনি উলিয়াই ল'ম। গেছ মই ল' কৰি ৰাখিছোঁ আৰু ধুনীয়াকৈ গাখীৰখিনি উতলিবলৈ এৰি দিছোঁ। আৰু ইয়াতে লৈছোঁ নেমু ৰস ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ। আৰু এতিয়া ইয়াতে ব্যৱহাৰ কৰিছোঁ অকণমান পানীখিনি ব্যৱহাৰ কৰি নেমুৰ ৰসখিনি অকণমান বেছি কৰি লৈছোঁ, যাতে গাখীৰখিনি ফটোৱাত অলপ মোৰ সুবিধা হয়। তাৰপিছত প্ৰথমতে মই অকণমান আধা ইয়াতে ব্যৱহাৰ কৰিলোঁ নেমুৰ ৰস, আৰু এইখিনি সময়তে মই গেছ অফ কৰি দিছোঁ। আপোনালোকে মন কৰিব, আমি নেমুৰ ৰসখিনি দিয়াৰ সময়তে গেছ অফ কৰি দিম। ইয়াতে ফাৰ্ষ্ট টিপছ হৈছে নেমু টেঙা দিয়াৰ লগে লগে আমি গেছ অফ কৰি দিম। ইয়াতে মই গেছ অফ কৰিছোঁ আৰু লগতে নেমু টেঙাখিনি দি দিলোঁ। লাহে লাহে এই গাখীৰখিনি অকণমান ফাটি যাব, আৰু এইখিনি সময়তে বাকী যিমানখিনি নেমুৰ ৰস আছিলে সেইখিনিও মই ব্যৱহাৰ কৰিম। আৰু লাহে লাহে কৰিব লাগে, অকণমান লাহে লাহে নেমু পানীখিনি দি আমি গাখীৰখিনি ধুনীয়াকৈ লৰাই তেনেকৈ আমি চানাখিনি ফটাই ল'ব লাগিব। আৰু গেছ অফ কৰিলে পনীৰখিনি বহুত ধুনীয়া ছফ্ট আৰু লগতে স্পঞ্জি হয়। এতিয়া মই এটা পাত্ৰত পানী লৈছোঁ, আৰু তাতে কটনৰ কাপোৰৰ ওপৰত চানাখিনি লৈছোঁ। কাপোৰখন বহুত ধুনীয়া মোলায়াম কাপোৰ হ'ব লাগে, বহুত ধুনীয়া ছফ্ট কাপোৰ হ'ব লাগে। এইটো ছেকেণ্ড নম্বৰ টিপছ। আৰু কাপোৰখন যদি হাৰ্ড হয় তেতিয়া কিন্তু পনীৰখিনি বহুত বেছি টান হৈ পৰে। সেইকাৰণে এইখন মই একেবাৰে কটনৰ কাপোৰ লৈছোঁ, আৰু কাপোৰখন কটন ছফ্ট হ'ব লাগে, তেতিয়া পনীৰখিনিও বহুত ধুনীয়া ছফ্ট হয়। এইখন কাপোৰ মই ৰসগোল্লা বনাবলৈ আৰু পনীৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। এইখন পিয়'ৰ কটন হয়, আৰু লগতে বহুত পাতল হয় কাপোৰখন, আৰু সেইবাবে মই এনেকৈ এইখনতেই লৈ চানাখিনি উলিয়াইছোঁ। আৰু এটা টিপছ হৈছে যে এই চানাখিনিৰ ভিতৰত পানী অকণমানিও থাকিব নালাগে। লাহে লাহে চেপি ভিতৰৰ পানীখিনি আমি উলিয়াই ল'ব লাগিব। ভিতৰত যদি পানী থাকে তেতিয়াও পনীৰখিনি টান হৈ পৰে। আৰু এয়া চাওকচোন, 300 গ্ৰামমান পনীৰ মোৰ ইয়াৰ পৰা হ'ব। মোৰ এইখিনি চেপা হৈ গৈছে। এতিয়া এইখিনি মই ৰাখি দিম 3 বা 4 ঘণ্টাৰ কাৰণে। আৰু মই এনেকৈ ৰাখিম, এটা চচপেনৰ ওপৰত পনীৰখিনি এনেকৈ ৰাখি মুখখন ঢিলা কৰি দিম, আৰু তাৰপিছত কিবা এটা ওজনৰ বস্তু ইয়াৰ ওপৰত দি
3 বা 4 ঘণ্টা ৰাখিলে আমাৰ পনীৰ ৰেডি হৈ যাব কিন্তু মই এতিয়া যেহেতু ৰাতি বনাইছো গতিকে গোটেই ৰাতিটোৱে মই ৰাখি দিম আৰু ওপৰত মই পানী ভৰাই কুকাৰটো দিছো কাৰণ মোৰ তাত বেছি উষ্ণৰ বস্তু একো নাছিলে কিচেনত গতিকে মই এনেকৈ কুকাৰটোৰ ভিতৰত পানী ভৰাই ইয়াৰ ওপৰত ৰাখি দিছো আৰু গোটেই ৰাতিটো মই এনেকৈ ৰাখি দিম কিন্তু আপোনালোকে বিচাৰিলে 3 বা 4 ঘণ্টা ৰাখিও পনীৰখিনি বনাই ল'ব পাৰে আৰু এইখিনি চানাৰ পৰা উলিওৱা পানী এইখিনি কিন্তু মই পেলাই নিদিও আটা যেতিয়া মঠিম মানে ৰুটি বনাবলে তেতিয়া মই এই পানীখিনি ব্যৱহাৰ কৰিম আৰু কিছুমান কামতো এই পানীখিনি ব্যৱহাৰ কৰিব পাৰি গতিকে পেলাই দিব নালাগে আৰু এতিয়া মোৰ পনীৰ একেবাৰে ৰেডি হৈ গৈছে আসলতে 3 বা 4 ঘণ্টা ৰাখিলেই পনীৰখিনি ৰেডি হয় কিন্তু মই যোৱাকালি ৰাতি বনাইছিলো গতিকে ৰাতিপুৱা উঠিয়ে মই পনীৰখিনি চাইছো আৰু এয়া চাওকচোন মোৰ পনীৰ একেবাৰে ৰেডি হৈছে আৰু এতিয়া চাম যে পনীৰখিনি হাৰ্ড হৈছে নে সফট হৈছে এয়া চাওক কিমান ধুনীয়া স্পঞ্জি হৈছে পনীৰখিনি আৰু মই এনেকুৱা পনীৰেই ভাল পাওঁ আৰু আপোনালোকেও নিশ্চয় এনেকুৱা পনীৰেই ভাল পায় এয়া চাওক মই পনীৰখিনি অকনমান লৰাই দিছো আৰু কিমান ধুনীয়াকৈ লৰি গৈছে তাৰ মানে পনীৰখিনি কিমান বেছি সফট হৈছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু আমি একেবাৰে ইজিলি মাৰ্কেটৰ দৰে পনীৰ এনেকৈ ঘৰত ধুনীয়াকৈ বনাব পাৰো আৰু সকলোৱে জানে পনীৰ আমাৰ হেলথৰ কাৰণে কিমান বেছি উপযোগী হয় এতিয়া মই পনীৰখিনি টুকুৰা টুকুৰকৈ কাটি লম আপোনালোকে নিজৰ সাইজ অনুযায়ী কাটিব জনে যেনেকুৱাকৈ ভাল পায় আৰু ময়ো সৰু সৰু টুকুৰা কৰি ইয়াতে কাটি লম আৰু এয়া চাওক একেবাৰে স্পঞ্জি হৈছে একেবাৰে সফট হৈছে আৰু বজাৰৰ পৰা কিনাৰ কোনো প্ৰশ্নই নুঠে ঘৰতে এনেকুৱা ফ্ৰেছ পনীৰ আমি ধুনীয়াকৈ অকনমান টাইমৰ ভিতৰতে বনাই ল'ব পাৰো আৰু এইখিনি এতিয়া মই সৰু সৰু আকাৰত কাটি লম আৰু পইচাও ৰাহি হয় নহয় জানো কাৰণ বাহিৰত 250 গ্ৰাম পনীৰৰ দাম 130 रुपीस আৰু আমি যদি ঘৰতে বনাও 1 লিটাৰ গাখীৰৰ পৰা হৈ যাব আৰু 1 লিটাৰ গাখীৰত হৈছে 60 रुपीस মই পুৰবি মিল্কৰ কথা কৈছো আমুল তাজাৰ দাম যদিও বেছি আৰু এয়া মোৰ পনীৰ একেবাৰে ৰেডি এতিয়া এইখিনি মই পানীত তিয়াই ৰাখি 3 দিনলৈ ষ্ট'ৰ কৰিব পাৰিম এটা বাটিত যদি পনীৰখিনি দি দিও আৰু তাতে পনীৰখিনি ডুব যোৱাকৈ পানী দি মই ফ্ৰিজত ৰাখি দিম 2 দিন বা 3 দিনৰ কাৰণে ষ্ট'ৰ কৰি আৰু এয়া চাওক ফটফটিয়া বগা একেবাৰে কোমল পনীৰ মোৰ ঘৰতে ৰেডি কোনোবাই কবনে বাৰু যে এয়া মই ঘৰত বনাইছো এয়া চাওক যদি মই নকওঁ যে এয়া মাৰ্কেটৰ পৰা অনা নাই বুলি তেতিয়া কোনেও ধৰিব নোৱাৰে এয়া যে ঘৰত বনোৱা পনীৰ হয় আৰু আপোনালোকেও ঘৰত এই পনীৰখিনি এবাৰ বনাই চাব বহুত বেছি ইজি আৰু টেষ্টি ৰেচিপি ঘৰতে আপোনালোকে বনাই খাব পাৰিব আৰু এতিয়া পনীৰখিনি মই এনেকৈ ষ্ট'ৰ কৰিম বাটি এটাত পানী দিম আৰু তাতেই পনীৰখিনি দি মই ধুনীয়াকৈ 2 দিন বা 3 দিনৰ কাৰণে ফ্ৰিজত পনীৰখিনি ষ্ট'ৰ কৰিব পাৰো আৰু এইটো এটা হৈছে টিপস আমি পনীৰখিনি ধুনীয়া স্পঞ্জি কৰি ৰখাৰ পানীত তিয়াই ৰাখিলে পনীৰ বহুত ধুনীয়া স্পঞ্জি হৈ থাকে মই এনেকৈ বাটিত পনীৰখিনি দি দিলো আৰু এইখিনি এতিয়া মই ফ্ৰিজত ৰাখি দিম ঘৰতে পনীৰ বনোৱা এই ভিডিওটো চাই কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ আশা কৰো সকলোৰে ভিডিওটো চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব নাপাহৰিব আকৌ এটি ভাল ভিডিও লৈ লগ পোৱাৰ আশাৰে তেতিয়া হলে আজিলে বাই বাই থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও